আপুনি শুৱে মই শুওঁ আমি সকলোৱে শুওঁ কিন্তু শুৱাৰ কিছুমান আচৰিত কথা আপুনি জানেনে আচলতে শুৱাৰ বিষয়ে বহুত আচৰিত ধৰণৰ কথা আছে যিবোৰ আপুনি জনা উচিত নমস্কাৰ বন্ধুসকল মিস্ট্ৰিয়াছ ফেক্টছ ইন আছামিছলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই সেই শুৱাৰ বিষয়ে কিছুমান আচৰিত তথ্য ক'বলৈ গৈ আছোঁ তো অতিকৈ পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক Number 1 longest period without sleep আপুনি নুশুৱাকৈ কিমান ঘণ্টা থাকিব পাৰে 10 ঘণ্টা 20 ঘণ্টা বা 24 ঘণ্টা আৰু যদি মই আজিলৈকে লংগেষ্ট নো স্লিপ ৰেকৰ্ডটোৰ কথা কওঁ সেয়া হৈছে 11 দিন 24 মিনিট আৰু এই ৰেকৰ্ডটো ৰেন্ডি গাৰ্ডনাৰ নামৰ মানুহজনে কৰিছিল কিমান আচৰিত মানুহ তেখেত নহয়নে Number 2 comparison of sleep duration between humans and other animals সাধাৰণতে কোনো মানুহে গড় হিচাপত 7 পৰা 8 ঘণ্টা শুব লাগে আৰু যদি মই জিৰাফৰ কথা কওঁ তেনেহলে সিহঁতক গোটেই 24 ঘণ্টাৰ ভিতৰত কেৱল 30 মিনিটৰ পৰা 2 ঘণ্টাৰ টোপনিৰহে প্ৰয়োজন আৰু ঘোঁৰাৰ নিচিনা জন্তুকো গোটেই দিনটোৰ ভিতৰত কেৱল 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টাৰ টোপনিৰহে প্ৰয়োজন Number 3 no dreams while snoring যদি আপোনাৰ কাষত কোনোবাই নাক ঘুৰঘুৰাই শুই আছে তেতিয়া আপুনি জানিব যে তেখেতে সপোন দেখি থকা নাই ইয়া কিয় হয় মই আপোনাক কৈ আছো যেতিয়া আমি শুই থাকো তেতিয়া আমাৰ দুটা ষ্টেট হ'ব পাৰে এটা হৈছে REM মানে ৰেপিড আই মুভমেন্ট আৰু আনটো হ'ল নন REM মানে নন ৰেপিড আই মুভমেন্ট REM ষ্টেটত আপোনাৰ চকু বন্ধ হৈ থকা সত্ত্বেও ই ভিতৰি লৈ থাকে আপুনি যেতিয়া সপোন দেখে তেতিয়া আপুনি REM ষ্টেটত থাকে আৰু আপুনি সেই চকুৰ মুভমেন্টৰ কাৰণে সপোন দেখিবলৈ পায় যেতিয়া কোনোবাই নাক ঘুৰঘুৰাই শুই থাকে তেতিয়া তেখেত নন REM ষ্টেটত থাকে অৰ্থাৎ আই মুভমেন্ট নোহোৱাকৈ আৰু সেই কাৰণে তেখেতে সপোন দেখিব নোৱাৰে তেনেহলে যদি আপোনাৰ কাষত কোনোবাই নাক ঘুৰঘুৰাই শুই আছে তেতিয়া আপুনি গম পাই যাব যে তেখেতে সপোন দেখি থকা নাই Number 4 lucid dreams while sleeping lucid dreams বুলি সেই ড্ৰিমটোক কয় য'ত আপুনি গম পাই যায় যে আপুনি সপোন দেখি আছে আৰু আপুনি সেই সপোনটো জিটি কৰিব পাৰে আপুনি সেই সময়ত উপলব্ধি কৰে যে কিবা খেলিমেলি আছে ৰিয়েলিটিত আৰু তৎক্ষণাত আপুনি গম পাই যায় যে আপুনি সপোন দেখি আছে আৰু আপুনি যেতিয়া সপোনত যি বিচাৰে তাকে কৰিব পাৰে যিকোনো এক্সপেৰিমেন্ট কৰি দিব পাৰে হয় এয়া পসিবল হয় আৰু যিকোনো মানুহে এইটো কৰিব পাৰে ইন্টাৰনেটত এনে বহুত উপায় আছে যিবোৰ পঢ়ি বা ফলো কৰি আপুনি সেই সুপাৰ পাৱাৰ পাব পাৰে মই সেই লিংক ডেসক্ৰিপচনত দি দিছো আপুনি কেতিয়াবা সপোন দেখি থাকোঁতে গম পাইছানে যে আপুনি সপোন দেখি আছে যদি এনেকুৱা হৈছে কমেন্টত নিশ্চয় জনাব Number 5 now comes the most amazing fact অৰ্থাৎ এতিয়া আহিল আটাইতকৈ আচৰিত কথাটো আপুনি জানেনে যে এটা স্নেইলে অৰ্থাৎ শামুকে 3 বছৰলৈকে একেৰাহে শুব পাৰে শামুকক জীয়াই থাকিবলৈ মইষ্টাৰ অৰ্থাৎ আৰ্দ্ৰতাৰ প্ৰয়োজন হয় গ্ৰীষ্মকালৰ সময়ত বতাহ গৰম হৈ যায় আৰু এই কাৰণে শামুকে নিজকে হাইবাৰনেট কৰি লয় আৰু এই হাইবাৰনেশনৰ ষ্টেটতে শামুকে 3 বছৰলৈকে শুব পাৰে তো আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক কৰিব কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি মিস্ট্ৰিয়াছ ফেক্টছ ইন আছামিছক সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো চুই দিব